বেক টু মাই চেনেল আছাম মনিজ ব্লগ। তো আজি মই আছোঁ আমাৰ অষ্টাদশ অধিৱেশন মৰিগাঁও যোনখন মানে অনুষ্ঠিত হৈ আছে। তো সদৌ ছাত্ৰ সন্থাৰ তো মই আছোঁ আজি সদৌ ছাত্ৰ সন্থাৰ অষ্টাদশ অধিৱেশনৰ মানে কি এইটো হেৰিত মঞ্চত আছোঁ। তো গোটেইখিনি মই দেখুৱাম। পিছত আমাৰ এইফালে নিকুদা আছে, তাৰপিছত এইফালে আমাৰ সিদ্ধাৰ্থ দা আছে, নমস্কাৰ। তাৰপিছত এইফালে কাম কৰি আছে আমাৰ পৰাগ দাদা আছে। কিবা এটা ক'ব পৰাগ দাদাই? হয়, সমূহ অসমবাসী ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে আৰু ইয়াত যিহেতু পোষ্টাৰ এতিয়া লাগি গৈছে সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰক আৰু মৰিগাঁৱলৈ আহক আৰু মৰিগাঁওখন কেনেকুৱা হ'ব আপোনালোকে চাওক। আমি ইতিমধ্যে সম্পূৰ্ণভাৱে প্ৰস্তুতি আমাৰ শেষ হৈছে। প্ৰায় 10 শতাধিক আমি ৰাইজক সাজু দিব সাজু আছোঁ আৰু শেষত জয় অসম, সকলোৰে মংগল হওক। Bobina ba? Bobina! Bobina ba? Bobina!